প্রথমে আপনাকে ধন্যবাদ দেওয়া হল। অহাকালি আমার বিশ্ব বিকলাঙ্গ দিবস থকাৰ কাৰণে আমি অল বিডিআৰৰ কাৰণে কাজলগাঁও হাইস্কুলত 3 ডিচেম্বৰত এই মৰ্মে আমি কামটো আগবঢ়াৰ কাৰণে চেষ্টা কৰি আছোঁ। আমি কোনো সংগঠনৰ নহয়, আমি অল চিৰাং ডিষ্ট্ৰিক্টৰ ডিজেবিলিটি পাৰ্চনৰ এছ'চিয়েশ্যনৰ কৰ্মকৰ্তা। আমাৰ কালিৰ বিষয়টো হ'ল আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ যিমান বেনিফিচিয়াৰী আছে, হয়তো কিছুমানে অনুদানটো চৰকাৰৰ ফালৰ পৰা পাই আছে, কিছুমানে পোৱা নাই। এই বিষয়টো লৈ আলোচনা কৰিম আৰু কিছু আমি বিকলাংগবিলাকৰ হুইল চেয়াৰ যাৰ যি বস্তু দৰকাৰ হয় ইয়াৰ পৰা আমি বিতৰণ কৰিম। চিৰাং ডিষ্ট্ৰিক্ট হিচাপত আমাৰ বেনিফিচিয়াৰী টোটেল 5,000ৰ ওপৰত আছে। আপোনালোকে সকলো যেনিবা চৰকাৰৰ পৰা এতিয়া আগত আছিল আমাৰ ধৰক দীনদয়াল দিব্যাংগজন পেঞ্চন আঁচনি, এইটো কেঞ্চেল কৰি পেলাই অৰুণোদয় দিল। আমি প্ৰথমতে 2,000মান মানুহে পাইছিলোঁ। বৰ্তমান কিছুমান ৰিজেক্টত আছে, কিছুমান পাই আছোঁ। আমি 872জন না কিমানজনে পাই আছোঁ, বাকীখিনি এতিয়াও পোৱা নাই। আৰু আমাৰ যোৱা বহাগ বিহুৰ আগত 1491জন বেনিফিচিয়াৰীৰ লিষ্টটো এপ্ৰুভ হৈ আহিছে। এইটো ডিচি অফিচত জমা আছে, কিন্তু ফাণ্ডটো দিয়া নাই, চৰকাৰৰ ফালৰ পৰা পইচাখিনিও দিয়া নাই। অহাকালি যিটো আমাৰ প্ৰগ্ৰাম আছে তাত আলহী হিচাপত বিডিআৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই আহিব। আমাৰ অল বিডিআৰৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ গৌতম ছাৰ ডাঙৰীয়া আহিব। আৰু লোকেলৰ আছে আমাৰ চিডলি সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী ছাৰ আৰু EM ছাৰ।